কলেজৰ মুকলি বিহু চাই আমাৰ চাহ খাবলৈ মন গ'ল। সেইবাবে আমি চাৰিওজনী ওলালোঁ চাহ খাবলৈ। ফুডনেষ্টত ফুডনেষ্ট স্পেচিয়েল চাহ খালোঁ। কিন্তু খাই থকা অৱস্থাত আচলতে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। সেইকাৰণে খালী কাপকেইটাকে ভিডিঅ' বনালোঁ। আৰু লগতে আমি খাবৰ বাবে ট্ৰিপল ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলে ইহঁত দুজনীয়ে। আৰু মোৰ কাৰণে এগ ৰোল এটা অৰ্ডাৰ কৰিলোঁ, কাৰণ মই চিকেন নাখাওঁ। আৰু এতিয়া খাদ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে। আৰু আমাৰ এখেতে মানে ফটো মাৰিবৰ কাৰণে কেমেৰাটো ঠিক ঠাক কৰি আছে, কোনফালৰ পৰা ফটো মাৰিলে ভাল হ'ব। ৰৈ আমনি লাগি গৈছেগৈ, কেতিয়ানো খাবলৈ দিব ভাবি ভাবি। ফাইনেলি ট্ৰিপল ফ্ৰাইড ৰাইচটো আহি পালেহি, কিন্তু মোৰ এগ ৰোলটো আহি পোৱাহি নাই। সেইকাৰণে ইহঁত দুজনী মোৰ কাৰণে ৰৈ আছে। আচলতে মানে ফটো মাৰিব লাগিব ন, ৰৈ আমনি লগাৰ কাৰণে এয়া বজাই দিছে চামুচ দুখনকে। মোৰো এগ ৰোলটো পালেহি, এতিয়া ফটো মাৰিব। কাৰণ আমাৰ এই মানে খোৱা বস্তু ফটো নমৰাকৈ ভাল নাপায়, মানে ফটো মৰাৰ পাছতহে আমি খাবলৈ পাওঁ। খাই বৈ আমি যামগৈ আৰু।